জোনাকী ৰাতি বতাহে যেতিয়া বাঁহীৰ সুৰত বুকুৰ নীলাক্ষৰ উৰুৱাই আনে, মই তেতিয়া স্মৃতিৰ সেউজীয়া ছাঁত বহি এটা অসমাপ্ত জীৱনক কবিতা কৰি লিখোঁ। এটি প্ৰেমৰ এখন নদীৰ, যাৰ কোনো উৎস নাই, কোনো মোহনা নাই, মাথো বৈ আছে সময়ৰ বুকুত। এই প্ৰেমৰ এটি জোনাকী ৰাতিত, য'ত আন্ধাৰেও নিজৰ গোপন আঘাতবোৰ পোহৰত মেলি দিয়ে, তুমি ওচৰত থাকিলে মনৰ পৃথিৱীখন প্ৰাচীন শংখধ্বনিৰ দৰে পবিত্ৰ লাগে, আৰু আঁতৰি গ'লে সময়বোৰ ভগ্ন মন্দিৰ ধূসৰিত ঘণ্টাৰ দৰে নিস্তব্ধ হৈ পৰে। তেতিয়া আকাশৰ চন্দ্ৰটোৱে মোৰ বুকুৰ ভিতৰলৈ চাই সোধে, প্ৰেমত পৰিলে মানুহ নদীৰ দৰে কিয় অন্তহীন হৈ বৈ যায়? কিয় জোনাকী নিশাবোৰে নীৰৱ বুকুৰ অব্যক্ত আৰ্তনাদো শুনি পায়? ধন্যবাদ।